আচ্ছা আমাৰ নমস্কাৰ সাংবাদিক বন্ধুসকল আজি আমি এটা বিশেষ কাৰণত আপোনালোকক মানে মতা হ'ল ইয়ালৈ আমি উদালগুৰি লোকসভা কনষ্টিটুৱেন্সি ডিমাণ্ড কমিটি ফালৰ পৰা কেইটামান আমাৰ ক'ব লগা আছে বিশেষকৈ যোৱাকালি অসম চৰকাৰে কেবিনেট যি ডিচিশ্যন ল'লে যে আমাৰ দৰং নাম লৈ ফালে মানে ভৈৰৱকুণ্ড কৰা হ'ল 4 নং লোকসভা সমষ্টিটো আজি আমাৰ নাম সলনি কৰাৰ আমাৰ কোনো কিবা নাই কিন্তু আমাৰ ভৈৰৱকুণ্ড সমষ্টি হিচাপে কোন কোন এমএলএ সেগমেন্টক লৈ ফালে কৰা হ'ল ইয়া মানে বিশেষভাৱে আমাৰ ক'ব লগা আছে তাৰ কাৰণে আমি অসম চৰকাৰক অনুৰোধ জনাইছো যেহেতু তেওঁলোকে কেবিনেট ডিচিশ্যন লৈছে যে উদালগুৰি সমষ্টি আমি আগৰ পৰাই ডিমাণ্ড কৰি আহিছো আৰু ইয়াত কি সমষ্টি থাকিব লাগে ইয়াতো আমি স্পষ্ট কৰা দিয়া হৈছিল যে আমি প্ৰথমে বাক্সা সমষ্টি বাক্সা জিলাৰ পৰা বাক্সা সমষ্টি নেক্সট আমাৰ মানে তামুলপুৰ সমষ্টি নেক্সট আমাৰ গড়েশ্বৰ সমষ্টি নেক্সট আমাৰ ভেৰগাঁও সমষ্টি উদালগুৰি সমষ্টি আৰু মাজবাট সমষ্টি এই 7টা সমষ্টিক লৈ ফালে উদালগুৰি সমষ্টি হ'ব লাগে বুলি আমি মানে ডিমাণ্ড কৰি আহিছো গতিকে আপোনালোকে সবেই জ্ঞাত সবেই জানে যে 2007 চনত যেটো ভাৰত চৰকাৰৰ চিফ ইলেকশ্যন কমিশনাৰে তেতিয়া এটা প্ৰকাশ পাইছিল যে বিটিসি এলেকাখনত দুটা পাৰ্লামেণ্টাৰী সেগমেন্ট হ'ব ফাৰ্স্ট হ'ল কোকৰাঝাৰ এটা নেক্সট আমাৰ উদালগুৰি নামটো তেতিয়া আহিছিল কিন্তু যোৱাবাৰ 2000 আমাৰ 23 চনৰে 20 জুন তাৰিখত যেটো প্ৰকাশ পালে আকৌ খসৰা প্ৰকাশ পালে ইয়াত আমাৰ উদালগুৰিটো নাইকিয়া কৰি ফেলে তেওঁলোকে মানে দৰং নামেৰে হেতু আকৌ পুনৰ আমি প্ৰকাশ কৰাটো দেখা পাইছো হেতু আমি ভেহেমেন্টলি আমি অপোজ কৰিছো কাৰণ কিয় ভাৰতৰ সংবিধানত যেটো 6 শিডিউল এলেকা সেই এলেকাৰ সমষ্টিবিলাকে বাহিৰত নাযায় আৰু বাহিৰৰ পৰাও সমষ্টি ইয়ালৈ অন্তৰ্ভুক্ত নহয় ইয়াৰ কাৰণে আমি বিটিডি অঞ্চলতে থকা বা বিটিসি অঞ্চলতে থকা 7টা সমষ্টি মই আপোনালোকক মেনশন কৰাই দিলে বাক্সা তামুলপুৰ গড়েশ্বৰ আৰু ভেৰগাঁও আৰু টাংলা উদালগুৰি মাজবাট এই 7টা সমষ্টিক লৈ ফেলে মানে 4 নং উদালগুৰি লোকসভা সমষ্টি হিচাপে গঠন কৰিব লাগে হেতু আমাৰ ডিমাণ্ড আৰু হেতু আমাৰ থাকিবই আমাক লাগিবই কাৰণ আমি দেখা পাইছো আজি ভাৰত স্বাধীনতাৰ মানে 75 বছৰ হোৱাৰ পিছতো আমাৰ যেটো নৰ্থাৰ্ণ সাইড আছে বৰ্তমান যি বিটিএডি আছে সেই বিটিএডি অঞ্চলত কোনো কালে আমি এমপিৰ পৰা আমি ভালকৈ সহযোগ আমি পোৱা নাই সেই এলেকাৰ মানুহখিনি ৰাজনৈতিকভাৱে বহুত বঞ্চিত হৈছে উন্নয়নৰ ক্ষেত্ৰত আমি বহুখিনি বঞ্চিত হৈছে গতিকে আমাক নতুনকৈ যেটো এতিয়া গঠন হ'বলৈ গৈ আছে গতিকে এই নতুনত আমাক উদালগুৰি নামকৰণেৰে আমাক এটা এসপিসি আমাক মানে লাগিব লোকসভা সমষ্টি আমাক লাগিব আৰু সেই 7টা সমষ্টিৰে গঠন কৰা হওক হেতু আমি আগৰ পৰাই ডিমাণ্ড কৰি আহিছো আৰু বৰ্তমান আমি ডিমাণ্ড কৰিছো গতিকে আমি জাস্ট আমাৰ দৰঙৰ খলনি আমি ভৈৰৱকুণ্ড কৰাটো আমি তীব্ৰ ভাষাৰে আমি বিৰোধিতা আমি কৰিছো কাৰণ কিয় আমি আগতে খসৰা 2007 চনৰ খসৰাটি ওলাইছিল গতিকে সেই খসৰা ওলোৱাটো বাহাল ৰাখক হেতু আমি আহ্বান জনাইছো চিফ ইলেকশ্যন কমিশন অফ ইণ্ডিয়া তেওঁলোকক আমি আহ্বান জনাইছো যে 2007 চনৰ যেটো খসৰা মানে প্ৰকাশ পাইছিল উদালগুৰি এসপিসি সমষ্টি হিচাপে হেতু বাহাল ৰাখক হেতু আমি মানে আমি হেতু ডিমাণ্ড জনাইছো আৰু অসম চৰকাৰে যোৱাকালি যি সিদ্ধান্ত হৈ গল যে জাস্ট আমাৰ দৰঙৰ ঠাইত মানে হেতু কি কয় ভৈৰৱকুণ্ড হ'ব লাগে হেতু আমি তীব্ৰ ভাষাৰে মানে বিৰোধিতা আমি কৰিছো কাৰণ কিয় আমি যেটো বঞ্চিত হৈ আছো কাৰণ সেই দৰং সমষ্টিত মানে কি কয় এইটো এই দৰং সমষ্টিত 11টা সমষ্টি লৈ ফালে গঠন কৰা হৈছিল এক নম্বৰ আছে ৰঙিয়া সমষ্টি কমলপুৰ সমষ্টি সিপাঝাৰ সমষ্টি তাৰপিছত মানে দলগাঁও সমষ্টি মংগলদৈ সমষ্টি আৰু আমাৰ বিটিসি এলেকাৰ 6টা সমষ্টিক লৈ ফালে টোটেলি 11টা সমষ্টিক লৈ ফালে ইয়াত গঠন কৰা হৈছিল ইয়াৰ কাৰণে যেহেতু
নান বিটিচি এলেকাৰ 5খন সমষ্টি ইয়াত অন্তৰ্ভুক্ত কৰা হৈছে ইয়াৰ কাৰণে আমি বিৰোধিতা কৰিছোঁ ইয়াৰ কাৰণে আমি চৰকাৰ অসম চৰকাৰকো আহ্বান জনাইছোঁ ভাৰতৰ ইলেকশ্যন কমিশনাৰকো আমি চিফ ইলেকশ্যন কমিশনাৰকো আমি আহ্বান জনাইছোঁ তেওঁলোকে যাতে আমাৰ এই 7টা সমষ্টি বিটিচিৰ ভিতৰতে থকা 7টা সমষ্টিক লৈ ফেলে এটা ওদালগুৰি নামাকৰণেৰে এটা লোকসভা সমষ্টি গঠন কৰা হয় তাৰ কাৰণে আমি ডিমাণ্ড জনাইছোঁ আৰু অসম চৰকাৰৰ যি সিদ্ধান্ত যোৱাকালিৰ সেইটো উঠাই ল'বৰ কাৰণে আমি আহ্বান জনাইছোঁ তো আমি জানো 2003 চনৰ 10 ফেব্ৰুৱাৰীত যেতিয়া বিটিচি চুক্তি কৰা হৈছিল তেতিয়া ভাৰত চৰকাৰে অসম চৰকাৰে এটা কমিটমেণ্ট দিয়া হৈছিলে 4.7 নম্বৰত 4.7ত তেওঁলোকে এটা কমিটমেণ্ট দিয়া হৈছিলে যেতিয়া অসমত বা ভাৰতবৰ্ষত ডিলিমিটেশ্যনৰ কিবা হ'ব সীমা নিৰ্ধাৰণ হ'ব যে সমষ্টিবিলাকৰ পুনৰ সীমা নিৰ্ধাৰণ হ'ব তেতিয়া বিটিচি এলেকাত থকাবিলাকক বিটিচিতে ৰাখা হ'ব হ্যাঁ ঠিক তেনেকুৱা ধৰণে তেওঁলোকে কথা দিছিলে ইয়াৰ এইটো আমি বিটিচি চুক্তিৰ 4 নম্বৰ 7 4.7 দফাত এইটো পঢ়িলে আপোনালোকে হয়তো পাই যাব গতিকে 4.7 তেওঁলোকে চুক্তিৰ সময়ত যিটো কমিটমেণ্ট দিছিলে সেইটো তেওঁলোকে এতিয়া কাৰ্যত একশ্যন লওক কাম কৰক দে যিটো চুক্তিত তেওঁলোকে কথা দিছিলে সেই চুক্তিটো কাৰ্যকৰী কৰক সেইটো আমি ভাৰত চৰকাৰ বা চিফ ইলেকশ্যন কমিশনাৰকো আমি আহ্বান জনাইছোঁ সেইটো তেওঁলোকে কাৰ্যকৰী কৰিবই লাগিব গতিকে সঁচাকৈ প্ৰশাসনীয় দিশৰ পৰাও চালে আমি গম পাওঁ যেহেতু আমাৰ বিটিচি ক্ষেত্ৰখনত নিজাববীয়াকৈ DC আছে কোনোবা SP আছে চিভিল সাব ডিভিজন আছে এইটো যদি বাহিৰত নিয়া হয় তেতিয়াহ'লে বহুত কাম কৰাখিনিত আমাৰ MP হওক MLA হওক বহুখিনি অসুবিধা আহি পৰে গতিকে ইয়াৰ কাৰণে আমি অসম চৰকাৰৰ যোৱাকালি যদি সিদ্ধান্ত সেই সিদ্ধান্তটো আমি এইটো উঠাই ল'বৰ কাৰণে আমি তেওঁলোকক অনুৰোধ কৰিছোঁ কাৰণ কিয় আমি সেই কি কয় জাষ্ট নামত ভৈৰৱকুণ্ড দিল্লী নহ'ব আমাৰ ভৈৰৱকুণ্ড সমষ্টিতে কিন্তু 7টা সমষ্টিত বিটিচিৰ অন্তৰ্গত 7টা সমষ্টিত লৈ ফেলে তেওঁলোকে গঠন কৰক সেইখিনি আমি আহ্বান জনাইছোঁ তো এইখিনি ক্ষেত্ৰতে আমি অলপমান ক'ব লগা আছে আজি এইখিনি সময়ছোৱাত জনাইছোঁ বিটিচি ক্ষেত্ৰখনত থকা ৰাজনৈতিক পাৰ্টিয়ে হওক বা অৰাজনৈতিক পাৰ্টিয়ে হওক যিটো চবেই এতিয়া বিচাৰি আছে ৰাইজে ওদালগুৰি জিলাৰ বাকী ৰাইজ বাক্সা জিলাৰ বাকী ৰাইজে বিচাৰি আছে ওদালগুৰি সমষ্টি হিচাপে হওক চবেই বিচাৰি আছে গতিকে সেইটো নকৰি ফেলে বেলেগ এটা দৰং কৰা হ'ল ছাপ'জ সেইটো আমি আগৰ পৰাই বিৰোধিতা কৰি আহিছোঁ আৰু বিৰোধিতা আমি কৰি যাম গতিকে এইখিনি সময়ছোৱাত মই ৰাজনৈতিক পাৰ্টিবিলাকক আৰু লগতে আমাৰ অৰাজনৈতিক সংগঠনবিলাকতো আহ্বান জনাইছোঁ এতিয়াও কমচে কম 5 ঘণ্টা 6 ঘণ্টা টাইম আছে আজিৰ দিনত আমাৰ কমপ্লেইনটো দিয়াটো আমাৰ শেষ দিন আজি 11 তাৰিখ 11 জুলাই হয় আজিৰ পিছতে সেইটো আমাৰ কমপ্লেইন দিলেও সেইটো নাকাটিব গতিকে ইয়াৰ কাৰণে লিখিতভাৱে কমপ্লেইন দিবৰ কাৰণে আজি শেষ ইয়াৰ কাৰণে আমাৰ বিটিচি ক্ষেত্ৰখনত থকা ৰাজনৈতিক পাৰ্টিয়ে হওক অৰাজনৈতিক পাৰ্টিয়ে হওক তেওঁলোকে যাতে নিজা কমপ্লেইনটো ডিমাণ্ডটো ইমিডিয়েট লিখি পঠায় চিফ ইলেকশ্যন কমিশনাৰলৈ লিখি পঠায় গতিকে তাৰ কাৰণে মই ৰাজনৈতিক পাৰ্টি অৰাজনৈতিক সংগঠনবিলাকক মই আহ্বান জনাইছোঁ কাৰণ চবে ডিমাণ্ড কৰিছে হ্যাঁ কথাতহে কৈছে বহুতে কৈছে কথাতহে কিন্তু লিখি দিয়া নাই আজি আমি ক'ব পাৰোঁ আজি অসম চৰকাৰৰ লগত UPPL দলে চৰকাৰ পাতি আছে যোৱাকালি তেওঁলোকে যিটো সিদ্ধান্ত এই সিদ্ধান্তক তেওঁলোকে বিৰোধিতা কৰিব লাগিছিল নিজে স্বয়ং UPPL ফালৰ পৰা কেবিনেটত UG ব্ৰহ্ম আছে কেবিনেট মন্ত্ৰী হৈ আছে তেখেতে জানে ওদালগুৰি বাকী ৰাইজে বাক্সা বাকী ৰাইজে ওদালগুৰি নামাকৰণেৰে বিটিচিত থকা 7টা সমষ্টিক লৈ ফেলে ওদালগুৰি নামাকৰণেৰে এটা সমষ্টি হওক তেখেতেও জানে গতিকে যোৱাকালি তেওঁলোকে কিয় বিৰোধিতা কৰা নাই কিয় স্পষ্টকৈ কোৱা নাই আজি আমি আহ্বান জনাইছোঁ আজি UPPL চৰকাৰ বৰ্তমান বিটিচিত থকা চৰকাৰ প্ৰমোদ বড়োৰ চৰকাৰখনেও আৰু পাৰ্টিবিলাকেও আজি স্পষ্ট কৰাই দিয়ক যে ওদালগুৰি এই যে লোকসভা সমষ্টি হ'ব লাগে ইয়াত তেওঁলোকে সমৰ্থন কৰে নকৰে
আজি তেওঁলোকে মানে স্পষ্ট কৰাই দিয়ক নহ'লে আমি বুজি ল'ম তেওঁলোকে যেহেতু কথাই কোৱা নাই চৰকাৰী যিবিলাক সিদ্ধান্ত লৈছে সেই সিদ্ধান্তক তেওঁলোকে সমৰ্থন জনাইছে হ্যাঁ ইয়াৰ পৰা আমি বুজিব পাওঁ নিশ্চয় তেওঁলোকে চৰকাৰী যিটো কৰিছে সেইটোৱে মানি লৈছে কিন্তু ৰাইজ হিচাপে আজি ওদালগুৰিয়ে কওক বাক্সা জিলাৰ ৰাইজে কওক কোনো পধ্যে আমি সেইটো মানি নলওঁ আমি সদায় ডিমাণ্ড কৰি আহিছিলোঁ আৰু সেই ডিমাণ্ড মৰ্মে তেতিয়াৰ ইলেকশ্যন কমিশনাৰে মানি লৈছিল যে 2007 চনৰ যিটো ড্ৰাফ্ট আছিল ড্ৰাফ্টত কোকৰাঝাৰ এটা লোকসভা সমষ্টি আৰু ওদালগুৰি এটা লোকসভা সমষ্টি সেইটো আহিছিল গতিকে আজি এই মুহূৰ্তত মই UPPL চৰকাৰ বা আমাৰ প্ৰমোদ বড়ো চৰকাৰখনক আজি স্পষ্ট ভাষাৰে আমি কৈছোঁ তেওঁলোকে ওদালগুৰি হোৱাত তেওঁলোকৰ ষ্টেণ্ডটো কি আজি তেওঁলোকে ৰাইজৰ মাজত তেওঁলোকে প্ৰকাশ কৰক আজিৰ দিনতে তেওঁলোকে প্ৰকাশ কৰক আমি কাৰণ দেখা পাইছোঁ যোৱাকালিহে অসম চৰকাৰে সিদ্ধান্ত লৈছে আৰু ইয়াত কোনো তেওঁলোকে মানে প্ৰতিক্ৰিয়া তেওঁলোকে প্ৰকাশ কৰা নাই আজি এই মুহূৰ্তলৈ গতিকে আমি আহ্বান জনাইছোঁ তেওঁলোকে আজিৰ মুহূৰ্ততে যদি সিদ্ধান্ত এই সিদ্ধান্তটো তেওঁলোকে বিৰোধিতা কৰক সঁচাকৈ যদি ওদালগুৰি সমষ্টি হিচাপে তেওঁলোকে বিচাৰিছে তেতিয়াহ'লে তেওঁলোকে যোৱাকালিৰ যদি সিদ্ধান্ত এই সিদ্ধান্তটো বিৰোধিতা কৰক সেইটো আমি আহ্বান জনাইছোঁ তো মই আজি ওদালগুৰি লোকসভা সমষ্টি কনষ্টিটুৱেঞ্চি ডিমাণ্ড কমিটিৰ ফালৰ পৰা মই সেইখিনি স্পষ্ট কৰাই দিছোঁ আপোনালোকৰ যোগেদি মানে নামটো আমাৰ ওদালগুৰি হওক বা আমাৰ ভৈৰৱকুণ্ডে হওক কিন্তু BTCৰ ভিতৰত থকা এই যে 7টা সমষ্টি বাক্সা গড়েশ্বৰ তামুলপুৰ ভেৰগাঁও টাংলা ওদালগুৰি আৰু মাজবাট সেই 7টা সমষ্টিটোক লৈ পেলাই যাতে গঠন কৰা হয় তাৰ কাৰণে অসম চৰকাৰকো মানে ভাৰত মানে চৰকাৰৰ যেটো চিফ ইলেকশ্যন কমিশনাৰ তেখেতক মানে প্ৰপ'জাল পঠাবৰ কাৰণে আমি আহ্বান জনাইছোঁ আৰু ভাৰত চৰকাৰৰ চিফ ইলেকশ্যন কমিশনাৰকো আমি আহ্বান জনাইছোঁ যাতে আমাৰ ৰাইজৰ যিটো বিপুল মানে ডিমাণ্ড সেই ডিমাণ্ডটো তেওঁলোকে যাতে মানি লয় তাৰ কাৰণে আমি এই আজিৰ সংবাদ মানে যোগেদি সংবাদ মেলৰ যোগেদি আমি আহ্বান জনাইছোঁ গতিকে আজি এই মুহূৰ্তত UPPL পাৰ্টিয়ে স্পষ্ট কৰক প্ৰমোদ বড়ো চৰকাৰখনে স্পষ্ট কৰক যে সঁচাকৈ আজি যিটো আমি দেখা পাইছোঁ ওদালগুৰি আৰু বাক্সা জিলাৰ মানে বাকী ৰাইজক ভোটাৰ ৰাইজক ৰাজনৈতিকভাৱে শেষ কৰাৰে এটা ষড়যন্ত্ৰ চলি আছে শেষ কৰাৰে ইয়াক আমি বিৰোধিতা আমি কৰিবই লাগিব আমি বিৰোধিতা আমি কৰিছোঁ তো ইয়াৰ কাৰণে যাতে ৰাজনৈতিকভাৱে সেই অঞ্চলটো সুৰক্ষিত ৰাখিবৰ কাৰণে যিখিনি আমি ৰাইজ ইয়াত আছোঁ সেই ৰাইজক ৰাজনৈতিকভাৱে অধিকাৰ দিবৰ কাৰণে আমি ওদালগুৰি লোকসভা সমষ্টি বা আমাৰ ভৈৰৱকুণ্ড লোকসভা সমষ্টি এই 7টা সমষ্টিৰে গঠন কৰিবৰ কাৰণে আমি আহ্বান জনাইছোঁ এতিয়া আমাৰ যিটো ডিমাণ্ড ওদালগুৰি বা আমাৰ ভৈৰৱকুণ্ড যিটো যদি গঠন নহয় এই BTC এলেকাৰ 7টা সমষ্টিটো লৈ পেলাই যদি গঠন নহয় তেতিয়াহ'লে আমাৰ সেই আন্দোলনটো আমি তীব্ৰতৰ আমি কৰিম বুলি আমি সিদ্ধান্ত আমি মানে ল'ম আৰু ল'বলৈ আমি বাধ্য হ'ম নহ'লে আমাৰ ৰাজনৈতিকভাৱে সঁচাকৈ আমাক পংগু কৰা হ'ব তো ইয়াৰ কাৰণে আমি এই অঞ্চলৰ ৰাইজেও ৰাজনৈতিকভাৱে যাতে অধিকাৰ পায় তাৰ কাৰণে আমি অসম চৰকাৰ আৰু ভাৰতৰ চিফ ইলেকশ্যন কমিশনাৰক আমি আহ্বান জনাইছোঁ অতি সোনকালে ৰাইজৰ ডিমাণ্ডটো তেওঁলোকে একচেপ্ট কৰে বা গ্ৰহণ কৰে তাৰ কাৰণে আমি আহ্বান জনাইছোঁ गोजोनथाव खौरां आइ आफा BM इन्स्टिट्युट अफ पेरामेडिक्सआ सोलोंसाफोरनि थाखाय लानानै फैदों देहा सोलोंथायनि मोनसे मोजां खाबु 2023-2024 सोलोंथाय बोसोरनि थाखाय आइ आफा BM इन्स्टिट्युट अफ पेरामेडिक्सआव सोलोंसाफोरनि मुं थिसननाया सोलिगासिनो क'क्राझार सोहोरनि JT रोड गोजोनपुरी गांजेमा बाजारनि उल्था फारसे साखाथियाव थानाय आइ आफा BM इन्स्टिट्युट अफ पेरामेडिक्स सोलोंथाय फसंथानाव सोलोंथाय लानायनि गेजेरजों सोलोंसाफोरा साख्रि मोननायनि खाबुखौ खालामनानै लानो हागोन भारत सेवक समाजजों गनायथि जानाय बे फसंथानाव 2 बोसोर समनि थाखाय मेडिकल लेबोरेटरी टेक्नोलॉजी BSS डिप्लोमा एसिस्टेंट नर्सिंग फर्स्ट एड पेशेंट केयर डायलिसिस टेक्निशियन OT टेक्निशियन फिजियोथेरापी डिप्लोमाजों लोगोसे 1 बोसोर समनि थाखाय ICU टेक्निशियन रेडियोलॉजी टेक्निशियन डिप्लोमाखौ लानो हागोन बेफोर डिप्लोमाखौ आबुङै सोलोंथाय लानायनि गेजेरजों सोलोंसाफोरा गोरलै राहाजों साख्रि लानायनि खाबु मोनगोन गोसो गुदुं सोलोंसाफोरा रोखायै मिथिनो थाखाय 9821663110 6002559220 मबाइल नाम्बाराव फोनांजाब खालामनो हागोन नङाब्ला
क'क्राझार सोहोरनि इउनिभार्सेल डेन्टेल एन्ड हेल्थ केयार सेन्टाराव फैनानै थोंजोङै खौरां लाफैनो हागोन।